আমার কোকরাঝারের ভিতৰত থকা একটা নলবাৰী গাঁও আমার ইয়াত এটা জনস্বাস্থ্য কাৰিকৰী বিভাগে চৰকাৰে আমার এই গাঁৱত এটা ওয়াটার সাপ্লাই স্কিম বনাইছে। এই স্কিমের পৰা আমি বিভিন্ন কামত সহযোগিতা পাই আৰু গাঁৱত কাম কাজ খাওয়া লোৱা এই কামৰ কাৰণে আমি এইটো ব্যৱহাৰ কৰে আৰু আজি এই স্কিম হোৱাৰ পৰাই আমাৰ পানীৰ প্ৰয়োজন হোৱা নাই। আগত প্ৰয়োজন আছিল, আমাৰ এৰিয়াত পানী পোৱা বহুত মুস্কিল আছিল। এতিয়া স্কিম হোৱাৰ কাৰণে ইয়াত পানীটো পাই থাকে। ইয়াৰ কাৰণে আমি চৰকাৰত হাজাৰ হাজাৰ ধন্যবাদ যাচিছোঁ।